অৱশ্যে আমি আজি নতুনকৈ আমাক বিপিপি ৰাজনৈতিক দল হিচাপে আমাক আজি শপত গ্ৰহণ কৰাইছে। মই বৰ্তমান বিশ্বনাথ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট হিচাপে মোক দায়িত্ব দিছে আৰু মই ৰাইজৰ সহমতত ৰাইজৰ সহায় সহযোগ আশা কৰি মই প্ৰেচিডেণ্টৰ দায়িত্ব লৈছোঁ আৰু আশা ৰাখিছোঁ আমাৰ যিহেতুকে আমাৰ পিছপৰা জনজাতিসকলৰ যিহেতুকে এতিয়া ৰাজনৈতিক দল হিচাপে ওলাইছে, তাত মই নথৈ আনন্দিত আৰু আশা কৰিছোঁ পৰৱৰ্তী দিনত আমি আমাৰ এই ৰাজনীতি দলটোক লৈ পেলাই আমি আমাৰ পিছপৰা জনগোষ্ঠীসকলক আগবঢ়াই নিয়াত আমি সহায় কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। সেয়েহে আমি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মই প্ৰেচিডেণ্ট হিচাপে বাকী সদস্যসকলকো মই অনুৰোধ কৰিছোঁ তেখেতসকলেও যাতে নিষ্ঠাৰে এই BPF দলৰ যিটো BPP ৰাজনৈতিক দল সেইটোক যাতে আমি আগুৱাই নিব পাৰোঁ তাৰ বাবে আমি আশা ৰাখিছোঁ। আমাৰ ইয়াত আচলতে BTCৰ বাহিৰত বিশ্বনাথ ডিষ্ট্ৰিক্টত আমাৰ বিশেষ হিচাপে মই ডিটেইলছটো দিব নোৱাৰিম, তথাপিও আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত প্ৰায় 20,000 আমাৰ বড়ো জনগোষ্ঠী মানুহ BTATৰ বাহিৰত আছোঁ আমি বৰ্তমান। সেয়েহে আমি তেখেতসকলক আমি আহ্বান কৰিম আমি আৰু BPP যিটো আজি ৰাজনৈতিক দল হৈছে তাত সহযোগ কৰি আমি ৰাজনৈতিক দল হিচাপে আমাৰ জাতিটোক আগুৱাই নিয়াত যাতে আমি সহায় কৰিব পাৰোঁ তেখেতসকললৈ আমি আমাৰ ফালৰ পৰা অনুৰোধ থাকিল। আপুনি যিটো ৰাজনৈতিক দলত দায়িত্ব পালে BTCত অন্তৰ্ভুক্ত কৰাবৰ কাৰণে আপোনালোকে কি সিদ্ধান্ত ল'ব আৰু BTCৰ বাহিৰত থাকি যোৱাসকলৰ কি জনাব? BTCসকলৰ তেখেতসকলেতো বিভিন্ন চৰকাৰী সুবিধা পাবই আৰু আমি যিহেতুকে BTCৰ বাহিৰত আছোঁ সেয়েহে আমি BTCৰ বাহিৰত থকা বিশেষকৈ আমি শোণিতপুৰৰ বিশ্বনাথটো আমি কোনো কাউন্সিলো পোৱা নাই, একো পোৱা নাই, সকলোৰ পৰাই আমি বঞ্চিত হৈ আছোঁ। সেয়েহে আমি আশা কৰিম চৰকাৰক বা আমি যদি আমাৰ যিটো ৰাজনৈতিক দল হয় সেই ৰাজনৈতিক দলটোক লৈ পেলাই আমি আশা কৰিম আমাৰ এই BTCৰ বাহিৰত যিসকল আমাৰ বিশেষকৈ বিশ্বনাথ আৰু শোণিতপুৰৰ যিসকল বড়ো আছে তেখেতসকলক আমি ৰাজনৈতিক দল হিচাপে আমি ওলাই আমি চৰকাৰৰ সৈতে যুঁজ কৰি হ'লেও আমাৰ পিছপৰা জনগোষ্ঠীসকলৰ আৰ্থিকভাৱে আমি সহায় কৰিব পাৰিম বুলি আশা ৰাখিছোঁ।